নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ টপিকটো যোনটো ভিটামিনৰ ওপৰত মই বনাবলৈ লৈছোঁ সেইটো একদম সিম্পল। আপোনালোকে সকলোৱে জানে, সকলোৰে মুখে মুখে এইটোৱে ভিটামিনৰ কথা। সেইটো ভিটামিন হ'ল ভিটামিন এ। হয়, এইটো আপোনালোকে প্ৰায় চাগে জানে আৰু মেক্সিমাম মানুহৰ ভিটামিন এৰে প্ৰব্লেম থাকে। কিন্তু তেতিয়াহ'লেও মই যিটো ভিটামিনৰ সিৰিজ বনাইছোঁ তাত এইটো এড কৰিবই লাগিব। তেতিয়াহ'লে আহকচোন চাওঁ ভিটামিন এৰ লগত জড়িত কিছুমান কথা। যেতিয়া মই ভিটামিন এৰ কথা আপোনালোকক কওঁ তেতিয়া ইয়াৰ ভিটামিন এ যদি কম থাকে, যদি ভিটামিন এৰ আপোনালোকৰ ডেফিচিয়েঞ্চি থাকে, তেতিয়াহ'লে কি প্ৰব্লেম হ'ব পাৰে তাৰ বিষয়ে প্ৰথমতে কোৱাটো অতি দৰকাৰ। আপোনাৰ ধৰক চকুৰ প্ৰব্লেম বা কুকুৰিকণা বুলি যিটো কয়, বা কম দৃষ্টিশক্তি, আপোনাৰ ড্ৰাই ছাল পুৰা ড্ৰাই হৈ গৈছে। আৰু সেইটো এনেকুৱা নহয়, কিছুমানৰ ঠাণ্ডা দিনতো স্কিন ড্ৰাই হৈ যায়, তাৰ লগত ৰিলেট কৰি নাচাব। কিন্তু কিছুমানৰ গৰম দিনতো ধৰক যিটো অইলি ডে বুলি ক'ব পাৰি স্কিনৰ কাৰণে, সেই সময়ছোৱাতো কিছুমানৰ স্কিন ড্ৰাই হৈ থাকে। আৰু ভিটামিন এৰ লগত জড়িত আৰু এটা সমস্যা হ'ল, যদি ভিটামিন এ আপোনাৰ শৰীৰত কমি গৈছে তেতিয়াহ'লে আপোনাৰ চকু পানী যোনটো আমাৰ সৃষ্টি হয় সেইটো সৃষ্টি পটককৈ নহয়। তাৰমানে এনেকুৱা এদিনতে হৈ যোৱা বস্তু নহয়, কিন্তু আপোনাৰ ভিটামিন এ কমি আহি থাকিলে আপোনাৰ চকু পানী যোনটো বনোৱা প্ৰক্ৰিয়া তাত আপোনাৰ প্ৰব্লেম সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ভিটামিন এ কম হ'লে আপোনাৰ তেজত থকা কেলছিয়াম কমিব পাৰে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। আৰু বহুত সমস্যা আছে এনেকুৱা যিবিলাক আপোনাৰ ঘনি আপুনি ভিটামিন এৰ লগত ৰিলেটেড আপুনি শেষ কৰিব নোৱাৰে। গতিকে এতিয়া প্ৰথম কথা হ'ল, এদিনত প্ৰায় ডেইলি আমাক ভিটামিন এ কিমান দৰকাৰ। যদি আপুনি এগৰাকী সুস্থ পুৰুষ হয় তেতিয়াহ'লে আপোনাক 900 মাইক্ৰ' MGলৈকে দৰকাৰ হ'ব পাৰে। আৰু আপুনি যদি ফিমেল হয় তেতিয়াহ'লে আপোনাৰ 700 মাইক্ৰ' MGলৈকে আপোনাক ভিটামিন এ ডেইলি অতি প্ৰয়োজন। আৰু ভিটামিন এৰ লগত ৰিলেটেড এটা এডিশ্যনেল কথা, যেতিয়া কোনোবা ফিমেল প্ৰেগনেণ্ট হয়, প্ৰেগনেণ্টৰ লাষ্ট 3-4 মান্থত ভিটামিন এৰ লেক হোৱাটো প্ৰায় দেখা যায়। কিন্তু তেওঁলোকৰ বাবে ডক্টৰ আছে, তেওঁলোকে ডক্টৰৰ লগত যেতিয়া চেকআপবিলাক হৈ থাকে তেওঁলোকক ডক্টৰে তেনেকুৱা ছাপ্লিমেণ্ট দিয়ে বা টেষ্ট কৰি যদি গম পায় ভিটামিন এ কম আছে দিয়ে, তেতিয়াহ'লেও এইটো প্ৰব্লেম দেখা যায়। সেইকাৰণে সেই সময়ত আপোনাৰ 1200 বা 1500 মাইক্ৰ' MGলৈকে আপুনি ভিটামিন এ ল'ব লগা হয়, যাতে আপোনাৰ বেবীটো বা নতুনকৈ অহা বেবীটো আপোনালোকৰ সুস্থ থাকক, তাৰ ভিটামিন এ প্ৰব্লেম দেখা নাযাওক। সেইবাবে এইটো আপোনালোকে জনাটো অতি দৰকাৰ। আৰু এটা ইম্পৰ্টেণ্ট কথা, ভিটামিন এটো আপোনাৰ এটা ফেট চলিবল ভিটামিন। গতিকে ই বেছি হৈ গ'লে আপোনাৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। সেইটো আপোনাৰ ভিটামিন এ টক্সিচিটি বুলি কয় সাধাৰণতে। সেইবাবে আপুনি ভিটামিন এৰ কিবা ছাপ্লিমেণ্ট লোৱাৰ বা কিবা বেলেগ চ'ৰ্চৰ পৰা লোৱা বা বেছিকৈ ভিটামিন এ লোৱাটো চিন্তাটো কৰিব নালাগে। আৰু আজিকালিৰ যুগত মই যিবিলাক মানুহক লক্ষ্য কৰিছোঁ, বা মই বহুত দিনৰ পৰা ফিটনেছৰ লগত জড়িত আছোঁ, গতিকে মই দেখা মতে ভিটামিন এৰ প্ৰব্লেম মানুহৰ প্ৰায় সাধাৰণতে নাহে। তেতিয়াহ'লে আপুনি সাৱধানে থকাটো অতি প্ৰয়োজন, কাৰণ ভিটামিনৰ লেক আপোনালোকৰ কাৰণে দিগদাৰ হ'ব পাৰে। তেতিয়াহ'লে আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। তেতিয়াহ'লে কিছুমান খাদ্য তালিকা আপোনাৰ ডায়েট লিষ্টত কিছুমান এনেকুৱা বস্তু কি বস্তু থাকিব লাগে যাৰ দ্বাৰা আপোনাৰ ভিটামিন এৰ যোনবিলাক চাহিদা বা আপোনাৰ ৰেকমেণ্ডেশ্যন যিবিলাক ডেইলি ড'জ আছে এইবিলাক পূৰণ হয়। প্ৰথম কথাটো, যোনটো বস্তুত মই দেখাত ভিটামিন এ আমাৰ সমাজত পোৱা, আমাৰ ওচৰে পাঁজৰে পোৱা এনেকুৱা এটা বস্তু, যিটো বস্তুত ভিটামিন এ চবতছে বেছি থাকে, আটাইতকৈ বেছি থাকে, সেইটো হ'ল মিঠা আলু। হয়, মিঠা আলু আপোনাৰ নৰ্মেল যোনটো আমি আলু খাওঁ বগা, এইটোতকৈ অলপ হেল্ডি। আৰু মিঠা আলুত আপোনাৰ প্ৰায় 800 মাইক্ৰ' MGলৈকে আপোনাৰ ভিটামিন এ থাকে। আৰু 100 গ্ৰাম যদি আপুনি মিঠা আলু খাই দিয়ে, আপোনাৰ ডেইলি ৰেকমেণ্ডেশ্যনে পূৰা হৈ যায় দেখোন। গতিকে আপুনি এটা ছিজনত, যোনটো ছিজন মিঠা আলু আপোনালোকে পায়, আপোনালোকে প্ৰচুৰ পৰিমাণে মিঠা আলু খাওক। ইয়াৰ উপৰিও আন কিছুমান বস্তু আছে, ধৰক আম বা গাখীৰ, টেঙা, ব্ৰকলি। আৰু এটা কথা মই আপোনালোকক ক'ব পাহৰি গৈছোঁ,
গাজৰত আপোনালোকে যদি 100 গ্ৰাম গাজৰ খাব পাৰে তেতিয়াহ'লে তাত আপোনালোকে প্ৰায় 800 মাইক্ৰ' mg লৈকে আপোনালোকে ভিটামিন এ পাব পাৰে। গতিকে ছিজনৰ দিনত গাজৰটো আপোনালোকৰ ডায়েটত এড কৰক। আৰু ভিটামিন এৰ বাবে আপোনালোকৰ বিশেষ তেনেকুৱা ছাপ্লিমেণ্টৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে গৰম দিনত খাবলৈ আপোনালোকৰ আম আছে, যেটো আপোনালোকে খাই পেলাই ভিটামিন এৰ যোনটো আপোনাৰ চাহিদা পূৰণ কৰিব পাৰে। আৰু ঠাণ্ডা দিনত আপোনালোকৰ গাজৰ আছে। গতিকে ছিজনৰ বস্তু ছিজনত খাই যাওক, আপোনালোকৰ একো ভিটামিনৰে লেক নহয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই অলপমানো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক বন্ধুসকলৰ মাজত। আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে, কিবা স্বাস্থ্য সম্বন্ধ বা ফিটনেছৰ লগত জড়িত কিবা প্ৰব্লেম থাকে, কি খাব লাগে, আপোনাৰ কিবা বস্তু খোৱাৰ পৰা আপোনাৰ কি কিবা প্ৰব্লেম হৈ আছে বা এক্সাৰচাইজৰ কথা জানিবলগীয়া আছে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত। মই আপোনালোকৰ এনচাৰ দিবলৈ ট্ৰাই কৰিম। আৰু তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'। ইয়াৰ পিছত মই আপোনালোকক বি ভিটামিনৰ বিষয়ে ক'ম। আৰু বি ভিটামিনটো অলপ দীঘলীয়া হ'ব, সেইকাৰণে এইটো মই 2টা পাৰ্টত মই এইটো বনাব ট্ৰাই কৰিম, কাৰণ ভিটামিন বিৰ বহুত পাৰ্ট আছে। বি কমপ্লেক্স বুলি কয় এটা গ্ৰুপ আছে, সমূহ আছে। গতিকে চাই থাকক আৰু সুস্থ থাকক। তেতিয়াহ'লে আজিলৈকে বাই।